সুধি আছো জিতেন্দ্ৰ হতক মানে তোমাক কোনে মানে এপ্ৰোচ কৰিছিলে নাচৰ কাৰণে কোনে মাতিছিলে সেইটো কোৱা মই আহিছিলোঁ হেৰিত শ্বুটিঙৰ কাৰণে আহিছিলোঁ কিহৰ শ্বুটিং ইহঁতৰ হেৰি আছে ইউটিউব চেনেল আছে তো মোক শ্বুটিঙৰ কাৰণে মাতিছিলে মোৰ মামা বুলি মাতোঁ মামা এজন আছিলে ইয়াত হেৰিত খানাপাৰাত তেওঁ মোক মাতিছিলে তেওঁ মাতাৰ পিছত এওঁৰ লগত আমাৰ হেৰি হৈ গ'ল প্ৰেক্টিছ হ'ল শ্বুটিঙৰ তাৰপিছত পিছদিনাখন শ্বুটিং কৰিলোঁ তেনেকৈ আকৌ এটা শ্বুটিঙত মাতিছিলে চাগে সেইটোৰ পিছত আকৌ এটা শ্বুটিঙত মোক মাতিছিলে মই গম পোৱা নাছিলোঁ তেতিয়া যে কিবা এটা ডান্স গ্ৰুপ আছে এওঁলোকৰ প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেম মই চাব গৈছিলোঁ অডিয়েন্স হৈ পেলাই চাব গ'লোঁ চাওঁতে মোৰ ভাল লাগি গ'ল যে নাচি আছে গ্ৰুপ মানে ভাল লাগে ন মই ভাল সৰুৰ পৰাই ভাল পাওঁ ডান্স কৰি কিন্তু মই ভবা নাছিলোঁ যে মই জইন কৰিম কেতিয়াবা প্ৰফেচনেলি ল'ম কাৰণ মোৰ মটিভটো অকণমান বেলেগ আছিলে কেনেকুৱা আছিলে মানে পঢ়াৰ একাডেমিক মই হোটেল মেনেজমেণ্ট কৰিছোঁ মোৰ সেইটো ফালে মোৰ বেছি আছিল আৰু কাৰণ মই সেইটো বেছি ভাল পাওঁ